দিয়ক মই সুধিব বিচাৰিম আপুনি কেইবাহমান পূৰ্বে এক প্ৰকাৰ চেলেঞ্জে আপুনি কৰিছিলে যে কংগ্ৰেছৰ বৰ্তমানৰ এগৰাকী শীৰ্ষ নেতা তেওঁক হৰুৱাবৰ কাৰণে দৰকাৰ হ'লে আপুনি তেওঁৰ সমষ্টিতেই গৈ ইলেকশ্যন খেলাৰ হুংকাৰ দিছিলে বৰ্তমান সেই প্ৰেক্ষাপটত আপুনি কি ক'ব বৰ্তমান সেই সময়টো আহি পৰিছে নেকি আহিটো পৰা নাই এতিয়া আৰু মোৰ কথাৰ আৰু কামৰ মিল আছে আপুনি জানিব কিছুমান মোৰ উদ্দেশ্যটোৱে সফল হ'ব লাগে উদ্দেশ্য সফল হ'ব আপোনালোকে চাই থাকক আৰু মই এটা আপুনি ভাল প্ৰশ্ন কৰিছে এইটো মই মুকলিকৈ মই প্ৰত্যেকটা সংবাদ মাধ্যমত কৈছোঁ দলৰ ভিতৰত থাকিলে টিকট পালে মই হাজোৰ পৰাই খেলিম দলৰ বাহিৰত থাকিব লাগে মোৰ মনত পৰিছে কথাটো সময়টোতো আহি পৰা নাই নমিনেশ্যনৰ সময়টো আহিব দিয়কচোন উদ্দেশ্যটো সফল হ'বহে লাগে সেইটো মই কৰিম এতিয়া কথাটো হৈ গ'ল এইবোৰ যিবোৰ অৰাজকতা চলিছে চলাৰ কাৰণে হেৰিত মই মুঠে সন্তুষ্ট হোৱা নাই আৰু সেইকাৰণে মই ভাবিছোঁ যে নিৰ্বাচন খেলিমে যিহেতু মোক গ্ৰাছৰুটৰ কৰ্মীয়ে জিকাব মোক শুভাকাংক্ষীয়ে জিকাব সেইকাৰণে মই আজি আপোনালোকৰ এই প্ৰাইম নিউজৰ জৰিয়তে মই সমষ্টিবাসীক মোৰ শুভাকাংক্ষীক আৰু মই দলীয় কৰ্মী বুলি এই মুহূৰ্তত ক'ম কাৰণ 20 তাৰিখলৈ মই যিহেতু দলীয় কাৰ্যসূচী আছে মই দলীয় কৰ্মী বুলি ক'ম 20 তাৰিখৰ পিছত মই শুভাকাংক্ষী বুলি আহে মই দলীয় কৰ্মী বুলি নাহোঁ গতিকে মই নিৰ্বাচন খেলিমেই যিবোৰ কিবা কাৰণত ধৰি লওক অনুসূচিত জাতিৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন হৈ যায় ছয়গাঁৱত খেলিম মই দল কি হ'ব চিম্বল কি হ'ব কেনেকুৱা নিৰ্বাচন খেলিম আপোনালোকে এটা ভাল নিৰ্বাচন হাজো আৰু ছয়গাঁৱত আপোনালোকে দেখিব পাব অহাবাৰ ইলেকশ্যন খেলিমেই ভাল নিৰ্বাচন এটা দেখিবলৈ পাব আৰু ছয়গাঁৱত অহাবাৰ কংগ্ৰেছৰ বিধায়ক আপোনালোকে দেখা নাপায় আৰু সেইটো মই